নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো ৰিমলি সোল চেনেললৈ। বন্ধু বান্ধৱীসকল, পুনৰ লৈ আহিছোঁ মই আপোনালোকৰ বাবে 5টা আচৰিত ধৰণৰ সাঁথৰ, যিকেইটা সাঁথৰ উত্তৰ প্ৰায়ভাগ মানুহে নাজানে। তেনেহ'লে আহকচোন পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। যোৱাবাৰৰ সাঁথৰ আছিল, ওচৰা ওচৰিকৈ থাকে দুয়ো যজা ভাই, একেলগে ফুৰে জগতখন চাই, ইজনে সিজনক দেখা নাপায়, এইজননো কোন কোৱাচোন ভাই? উত্তৰটো হৈছে চকু। প্ৰথম 5গৰাকী শুদ্ধ উত্তৰ দিওঁতাসকলৰ নামবোৰ হ'ল এনেধৰণৰ। 1 নম্বৰতে আছে দৰঙৰ ল'ৰা, 2 নম্বৰতে আছে ইমৰান খান, 3 নম্বৰতে আছে মধুস্মিতা ডেকা, 4 নম্বৰত আছে চিন্ময় বৰুৱা আৰু 5 নম্বৰত আছে নীতিশ ডেকা। শুদ্ধ উত্তৰ দিওঁতাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অংশগ্ৰহণকাৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে পুনৰ অংশগ্ৰহণ কৰিব। এতিয়া আহকচোন আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ 1 নম্বৰ সাঁথৰটি হৈছে, এটা নিগনি এশধান কুটে, নেজডাল ধৰিলে জাপ মাৰি উঠে। উত্তৰটো বাৰু কি হ'ব অলপ সময় ভাবকচোন। উত্তৰটো হৈছে ঢেঁকী। এইবাৰ আহিছোঁ 2 নম্বৰ সাঁথৰটিলৈ। তাত আছে কিটো নাকামোৰে, ক'লা ক'লা ঘাঁহনিৰ মাজে মাজে চৰে। উত্তৰটো হৈছে ফণী। এইবাৰ আহিছোঁ 3 নম্বৰ সাঁথৰটিলৈ। দেৱতাৰ ফুলনিত বহুত ফুল ফুলে, দিন হ'লে মৰে, ৰাতি হ'লে ফুলে। কি হ'ব বাৰু উত্তৰটি? উত্তৰটো হৈছে তৰা। এইবাৰ আহিছোঁ 4 নম্বৰ সাঁথৰটিলৈ। গছ হ'ল এজোপা, ফল লাগে 7টা, নিতৌহৰে একোটা, পুনৰ হয় 7টা। উত্তৰটো কি বাৰু জানেনে আপোনালোকে? উত্তৰটো কিন্তু বহুত সহজ দেই, অলপ সময় ভাবকচোন আপোনালোকে। হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে সপ্তাহৰ 7 দিন। এইবাৰ আহিছোঁ 5 নম্বৰ সাঁথৰটিলৈ, অৰ্থাৎ আজিৰ ভিডিঅ'ৰ অন্তিমটো সাঁথৰলৈ। 3টা আখৰেৰে মোৰ নাম, প্ৰশ্ন সোধাই মোৰ প্ৰথম কাম, দ্বিতীয় তৃতীয় মিলি গৰম বুজাওঁ, পাৰিবানে ক'ব কিনো মোৰ নাম? উত্তৰটো হৈছে কিতাপ। আপোনালোকৰ বাবে এইটো সাঁথৰ। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। আপোনালোকে যদি উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। প্ৰথম 5গৰাকী শুদ্ধ উত্তৰ দিওঁতাসকলৰ নাম পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব।